কাৰণ মই কিশোৰ কুমাৰ পাঠক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰংমন এণ্টাৰটেইনমেণ্ট। আৰু আজি আছোঁ শান্তিপুৰৰ ৰাজহুৱা খেলপথাৰত। আৰু আপোনালোকে দেখিছে এয়া বাঁহ তৰিছে আৰু এটা পেণ্ডেল বনাই আছে। কিহৰ পেণ্ডেল, কি কৰিব ইয়াত সকলো জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া দেখিছে এটা বিশাল আপোনাৰ এটা পেণ্ডেল বনাই আছে। কাম চলি আছে, আপোনাৰ 3 দিন 4 দিন হৈ গ'ল, আজি কাম চলি আছে। আপোনালোকক দেখাইছোঁ। আৰু এই তাত এটা ষ্টেজ বনাইছে, আপোনালোকক মই বেক কেমেৰা কৰি ষ্টেজটো দেখাইছোঁ, আপোনালোকে চাই থাকক। এইটো এটা বৃহৎ ষ্টেজ বনাই আছে। কিহৰ কাৰণে বনাইছে আপোনালোকক জনাই আছোঁ, সবিশেষ জনাই আছোঁ, আপোনালোকে চাই থাকক। ইয়াত দেখিব পাইছে এটা বিশাল ষ্টেজ। ইয়াৰ পৰা দেখিছে আপোনালোকে। এই ষ্টেজটো বনাই আছে কাৰণ অহা 7, 8 আৰু 9 ডিচেম্বৰ তাৰিখে আমাৰ এই শান্তিপুৰ অঞ্চলত প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ পতা হ'ব। আৰু খুব ভাল লাগিছে খবৰটো পাই, মানে যিদিনাই ৰাস মহোৎসৱৰ কথা ওলালে মিটিঙত, সেইদিনাই খুব ভাল লাগিলে। আমাৰ ইয়াত প্ৰথমবাৰ হ'ব যিহেতু সকলোৱে এটা মনত উৎসাহ আছে। আৰু ৰিহাৰ্চলো বৰ ধুনীয়াকৈ হৈ আছে। আপোনালোকক ৰিহাৰ্চলৰ কিছু দৃশ্য দেখাম, আপোনালোকে চাই থাকিব। আৰু এনেকৈ ইয়াত ডাঙৰকৈ এটা এৰিয়াটো বনোৱা হৈছে। আৰু এইফালে এইখন ক'ত হ'ব সেইটো কৈ দিছোঁ, শান্তিপুৰ যিখন খেলপথাৰ আছে, ৰাজহুৱা খেলপথাৰ, যিখন বৰপথাৰ হাইস্কুল শান্তিপুৰ, সেই শান্তিপুৰ হাইস্কুলত ফিল্ডতে এই ৰাসখন পতা হ'ব। আৰু NH 39ৰ একেবাৰে কাষতে আছে, আপোনালোকে আহি চাব পাৰিব ৰাসখন। স্থানীয় লোকে এই ৰাসখন কৰিছে, আমাৰ বোকাজনৰ পৰা ধৰি চিলঞ্জান যিখিনি আমাৰ ৰাইজ আছে সকলোৱে সহযোগ কৰি এই ৰাসখন অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ লগত জড়িত বহুতো ব্যক্তি আছে, আপোনালোকক দেখাই থাকিম। তেওঁলোকৰ লগত অকণমান আমি কথা পাতিম যে তেওঁলোকে এই ৰাসখন কিদৰে আয়োজন কৰিছে, আপোনালোকে চাই থাকক ভিডিঅ'টো।